हाई फ्रेंड्स वेलकम टू माय यूट्यूब चैनल रूपम्स ब्लॉग और माने कि आज मैं गई आसो पहाड़र ऊपर और चाब पारे तो ये गेट आছিলে गेट सेट खुलिले ऊपर जाम ऊपर माने कि बहुत जंगल इतना बहुत हो गए माने कि पुलिबिलाके सर सरुके पुतिছিলে आज बहुत डाঙर हो गल तक आज स्टिकडाल आनिब पाहरि गलो सो पिक्चार कपिब चागे আৰু এতিয়া অকলে অকলে গৈ আছো আৰু পাহাৰৰ ওপৰত বহুত দিন হ'ল মানে যোৱা নাই ধৰক 6 মাহ মানে হ'ল নেকি মানে ওপৰত যোৱাই নাছিলো সো আজি যাম বুলি ভাবিছো চাও কি হয় আৰু এইফালে আপোনালোকক এটা বস্তু দেখুৱাই আছো এইটো এটা পানীৰ টেংকি হয় মানে এইফালে দি এটা পানী পৰি থাকে পানীটো পৰা সকে দেখা পাব লাগে ইয়াতে পানী পৰি আছে এইখিনিত সো এতিয়া আমি ওপৰ ফালে যাম আৰু এলা বৰষুণ দি আছিল সো সব বিলা পিছল হৈ আছে বিৰাট উঠিব ভয় লাগে আৰু মেইনলি ভয় লাগে সাপৰ কাৰণে আৰু হেতু কি মানে আমাৰ ইয়াতে বহুত সাপ মানে উলাই থাকে আৰু দুই এক নম্বৰ সো মানে পাহাৰত অকলে অকলে আহিব ভয় লাগে ভাবিলো আজি গুছি যাও বহুত দিন উঠা নাছিল মানে আৰু এইফালে চাক ওফালে পানী আহি আছে আৰু চাগে ওপৰত হিল গিটা চাগে পিছল হৈ গৈছে এইফালে পানী ইয়াতে চেন্ডেল খুলি থৈ বিৰাট পিছল ইমান পিছল মানে কি উঠিব ভয় লাগিছে ফাইনেলি উঠি আহিলো আৰু ভিউটো দেখাব হোৱা নাই মানে কি ওপৰত গলে তামাম মজা দেখা যায় ভিউ আৰু এয়া পানী আৰু এতিয়া যাম সেইফালে ওপৰত এইফালে তল সাইডটো চাব পাৰে এইবিলাক সব পিছল মানে কি চেন্ডেল লৈ আপুনিতো উঠিব নোৱাৰে চেন্ডেল লৈ উঠিলে গৈছিলই এই পিছল ৰাস্তাত ব্লগিং কৰা মানে কি বহুত ডেঞ্জাৰাস হয় কাৰণ পৰিলে আপোনাৰ কি হ'ব কোন নাজানে আৰু এটা ডাঙৰ হিল আছে এটা বহিব ভাল হৈছে সেইফালে আমি তলত আহিছো আৰু ওপৰৰ পৰা আপোনাৰ পানী দেখুৱাই আছো ৰব একদম টপত যাব লাগিব আজি পাহাৰত মানে পুখুৰী এটা আছে পুখুৰীটোত মাছ দিব চাগে আজি সেইকাৰণে মই আহি গলো আৰু আহি কি ইয়াতে কি এই হিলটো মানে এই আগত দেখুৱা হিলটো আৰু এইটো হিলে এটা হিলে মানে বহুত ডাঙৰ হয় সত্তা মাম লাগিছে আহি আৰু পিনে পানী স্ক্ৰীনখনতে দেখাইছিলো উঠি আহিলো বাৰু আৰু এতিয়া অলপ অলপ বৰষুণ দিব ধৰিছে বৰষুণৰ কাৰণে মানে শান্তি নাই একদম পুৰা ঝাকাস ফিলটো তামাম হৈ আছে পিনে পানী চেন্ডেল পিন্ধি অহা নাই সো ভয় লাগিছে ক'ত কি ভৰিত সোমাই যায় ঠিক নাই চেন্ডেল থকা হয় কথা নাছিলে এতিয়া এইফালে দিয়ে যাব লাগিব চাগে এইফালে দি আৰু কি হেৰি চাওক
এইটো দি আগতে ধুনীয়াকৈ পানী ওলাই থাকিছিল, এতিয়া বেয়া হৈ গ'ল, মানে বহুত দিন হ'ল না বনোৱা। ৰ'ব, ফাইনেলি আহি প্ৰায় ওপৰ পালোঁৱেই। এইখন হ'ল মেইন ৱালখন, আৰু ৱালৰ সিফালে পুখুৰীটো আছে, আৰু ইয়াত পানী আহি আছে। চ' এতিয়া ওপৰত যাম, একেবাৰে ওপৰত গৈ মানে কি, ইয়াতে মই ভাবিছিলোঁ চেণ্ডেল পিন্ধি আহিম বুলি, কিন্তু ভৰিত কিবা এটা পিন্ধিছিলোঁ, মানে ভয়ে লাগি থাকে এনি টাইম। ৰ'ব, মই ওপৰত গৈ আছোঁ, ৰ'ব। আৰু এতিয়া মই আছোঁ একদম পাহাৰৰ গোটেই ওপৰত, আৰু এইফালে গোটেই পানী দেখা গৈ আছে। আপোনালোকক বেক কেমেৰাতে দেখাই আছোঁ, মানে কি ফ্ৰণ্ট কেমেৰাত ইমান ভালদৰে নুঠে। এখন পাহাৰখন, আৰু এইটো শিল তামাম। এই শিলটোত মানে বহুত ডাঙৰ হৈ যায়, বিৰাট মজা লাগে। আৰু এইফালে এইখনো গোটেই পাহাৰ, মজা লাগিছে অকলে অকলে পুৰা, মানে হাল্লা চাল্লা একো নাই, পুৰা শান্ত গোটেই, মজা ফিল। ৰ'ব, আপোনালোকে ইয়াৰে ভিউটো দেখুৱাই আছোঁ। বৰষুণ দিছে, আৰু এতিয়া ঘৰত যাওঁ। আৰু এইটো পুখুৰীটো আপোনালোকে দেখুৱাই নাই, সেইফালে বহুত লম্বা হয়, মানে ডাঙৰ পুখুৰীটো। আৰু এইখন ৱাল বহুত হেভি হয়, এইখন মানে আল্টিমেট। আৰু এইফালে নামিব পাৰে, আৰু এতিয়া মই এইফালেদি ঘৰত যাওঁ, আৰু চাগে শ্বট লোৱা নহ'ব। চ' ঘৰত যাই যদি ভিডিঅ'টো যদি এডিটিঙত যদি প্ৰব্লেম নহয়, আপলোড হ'ব চিয়'ৰ। আৰু বহুত দিন চেনেলত ভিডিঅ' দিয়া নাছিলোঁ, চ' বহুতে কৈ আছিল ভিডিঅ' দিব, কিন্তু ভিডিঅ' বনাবৰ কাৰণে মই ক'তো যোৱাই নাছিলোঁ মেইনলি। আৰু এইফালেদি এইখিনি পিছল, মই নাযাওঁ। এতিয়া সেইফালেদি ঘূৰি যাব লাগিব। আৰু মানে কি বহুতে কৈ আছিল যে তুমি ভিডিঅ' চিডিঅ' কিয় দিয়া নাই, মানে ভিডিঅ' দিয়াটো কি হৈছে, ক'তো মই এইকেইদিন মেইনলি ক'তো যোৱা নাই, চ' ক'তো ভিডিঅ' দিয়া নাই। আৰু কেইটামান ভিডিঅ' আছিল, সেইকেইটা এডিট কৰিব লাগে, আপলোড দিব লাগে, কিন্তু এডিট কৰাৰ টাইম নাই, চ' সেইকেইটা আপলোড দিয়া হোৱা নাই। চাওঁ সেইকেইটা কেতিয়া বাৰু আপলোড দি দিম। আৰু আজিতো চাগে আজি আপলোড দিওঁ নেকি, আজি বাৰু চাওঁ। আৰু এতিয়া এইফালেদি নামি যাওঁ, আৰু নামাটো বিৰাট ৰিস্কি, নামাৰ টাইমত মই ভিডিঅ' নবনাওঁ, ডাইৰেক্ট ঘৰত গৈ লগ পাই আছোঁ। আজি মানে ভিডিঅ'টো বনোৱা একো প্লেন নাছিলে, মানে কি অকস্মাত মানে পাহাৰত যাব মন গ'ল, গুচি গ'ল। আৰু অলপ সময়ৰ কাৰণে গৈছিলোঁ, বেছি টাইমৰ কাৰণে যোৱা নাছিলোঁ। চ' সেই অলপ সময়তে কিবা এটা কেপচাৰ কৰি দিছোঁ, আৰু ভিডিঅ' বনাই চাব। আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংকছ।